দৰ্শনকাৰীকেইটাক যদি মই পাওঁ দিনটা এটা জনাইছোঁ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে নিমন্ত্ৰণ এটা খাবলৈ আহিছোঁ। বন্ধুসকল লগত কোন আছে চাওকচোন। বন্ধুসকল, এয়া গুৰুকে মোকে আমাৰ গাঁৱৰ জোনালী বাইদেৱে ভাত খাবলৈ মাতিলে আজি। তাকে আহিলোঙা আউৱা দুইটাই মিলি পেলাই। বন্ধুসকল কি আছে গম পাইছা নাই খোৱা বোৱাত? এইখিনি ৰাখা না, এইখিনিত বহাচোন। তো খোৱা বোৱাত কি আনিছে এতিয়া গম পোৱা নাই, কিন্তু গোন্ধ এটা পাই আছোঁ ন। আৰু ইয়াত বন্ধুসকল এখনত বহিলি এনেকৈ এনেই তোমাৰ হাত ভাঙা হৈ আছে চাবা আকৌ। দিয়া কেনেকৈ জঁপিয়াইছিলে, কি কি জঁপিয়াই দেখাই দিছিল নহয়। এয়া কোমল কোমল হ'ব, কোমল কোমল মানে ডানলপ চোফাটো ৰজা বহা নিচিনা লাগে। ময়ো ল'ম এয়া দেখিছেনে বন্ধুসকল, আহি একে আজি পূৰা খাম বন্ধুসকল। ঘৰতে মনতে ভাবি আহিছোঁ বোলো আজি বহুত দিনৰ মূৰত তেনেকৈ নিমন্ত্ৰণ খামগৈ একেবাৰে পূৰা। এতিয়া এইকেইদিন দলিকো খুৱাই থাকিব লাগিব ন। দলিকো খানি নহ'লে ৰাইজে বকি থাকে আকৌ, কয় বকিব আকৌ পেলাইছ তই চিন্তা পেলাইছ এনেকৈ কৈ থাকে। এতিয়া দলি গোসানি অকল তোমাৰ নহয় গোটেই ৰাইজে চকু দিয়ে ন তাইক। গতিকে তো বন্ধুসকলে কোৱাৰ মানে ৰাইট আছে ন, গতিকে আমিও ক'ম। গতিকে তাইক ভালকৈ খাব লাগিব। মইতো কৈ মোক একে সৰুকৈ পঢ়াই শুনাই ডাঙৰ কৰিলে, আকৌ এতিয়াও মোক বহুত কথা শিকাই থাকে বন্ধুসকল। এয়া মোৰ গুৰু হয় বন্ধুসকল। সেই গুৰু বুলি নহয় বাৰু, কোনোবাই কিবা এটা সুধিলেতো শিকাই দিবলৈ মন, যিখিনি জানো আৰু। গতিকে যিখিনি জানো সেইখিনি দিবলৈ চেষ্টা কৰোঁ। যদি তাৰো কিছুমান প্ৰব্লেম থাকিলে তেতিয়া সি মোৰ ওচৰলৈ আহে, মই যিখিনি পাৰোঁ ধৰক পাৰাখিনি আৰু। আজিলৈ কিন্তু নিৰাশ হোৱা নাই আমি ন। হয়, মই কেতিয়াবা দুখত যদি থাকোঁ বন্ধুসকল, সি ফোন কৰি পেলাই মোক বুজায় কথাখিনি, এনেকৈ কৰিবি এনেকৈ কৰিবি। আকৌ কিবা অসুবিধা থাকিলে গুৰুৱে মোক, আপোনালোকৰ কিবা অসুবিধা থাকিলে গুৰুৰ লগত যোগাযোগ কৰিব বন্ধুসকল। এয়া কি বুলি কয়, ফেচবুকটোত কেনেকৈ ভিডিঅ' দিয়ে, কি কয়, সেয়া গোটেইখিনি চব জানে। তুমি ভিডিঅ' বনাই দিবা আকৌ তেনেকৈ। এতিয়ালৈ ভিডিঅ' বনোৱা নাই বাৰু, যদি ৰাইজে বিচাৰে দিব পাৰোঁ, সহায় কৰিব পাৰোঁ। অসমীয়াতে নিদিয়ে কোনো তেনেকৈ। হয়, অসমীয়াত ক্ৰিয়েটৰ কম আছে বাৰু, তেনেকুৱা মানে আন ক্ৰিয়েটৰখিনিক মানে হেল্প কৰিব পৰাকৈ। বেঙেনা ফ্ৰাই আৰু পটল ফ্ৰাই, বেঙেনা আৰু পটল ফ্ৰাই। তাৰপিছত আৰু এয়া মাংস ফ্ৰাই থৈছোঁ, মানে ফ্ৰাই মাংস সিহঁতে খাই ভাল পাম বুলি কৈছে যে, সেইকাৰণে ফ্ৰাই মাংস থৈ দিছোঁ। আৰু ইফালে মানে এয়া মাংস জোল মই অলৰেডি বনাই ৰেডি হৈ আছোঁ, কাৰণ আহিলে তেওঁলোকৰ লগত কথাও পাতিব লাগিব। গতিকে আৰু আছে পাপৰ পুৰিব আছে আৰু দাইলকণ আছে। মই তেল মাৰাই নাই, কাৰণ মানে আহি পাই গ'ল যে মই বনাই। ভোট জলকীয়া একদম ঘৰত বনাইছোঁ। আহক এতিয়া খাই বৈ লওঁ, কি কি দিছে এবাৰ লালাই দেখাই দিব বাৰু। তো বন্ধুসকল খোৱা বোৱা হৈ গ'ল, তামোল খালোঁ, এতিয়া আমি যামগৈ। লালাৰ অৱস্থা কি হ'ল চাওকচোন খাই পেলাই। বন্ধুসকল, বঙালীৰ মাথা, মাওমাৰী খাটা, অসমীয়া পেট, আকৌ বাকীখিনি নকওঁ বন্ধুসকল, কমেণ্ট কৰিবলৈ জনাবচোন। আচ্ছা, এই পেট উলিয়াই ল'লা কি বেছি হ'ল নেকি? অসমীয়া পেট ঠিকমতে দি দিলা মানে। আৰু তুমি খোৱা বোৱাত ভালেই। তো বন্ধুসকল আপোনালোকে সকলোৱে জানেই লালা যে খোৱা বোৱাত কিমান ভাল। এয়া দেখিছেনে পেট উলিয়াই কি অৱস্থা তাৰ। গুৰু ব'লা এতিয়া গৈ থাকোঁ আৰু। জনালো এতিয়া গৈ থাকোঁ এতিয়া। খোৱা বোৱা হ'ল, ধন্যবাদ দিলে। কৃষ্ণ লালা ইমান ধুনীয়াকৈ সেৱাটো কৰা, মনটো বহুত ভাল লাগিছে দেই সঁচাকৈ। এতিয়া কি পালি কি নাপালি আৰু ন। ভাল পালোঁ। এই লালা দেখিছে না অৱস্থা, মানুহ মাতে দিব নোৱাৰা হৈ গ'ল, পেট উলিয়াই ক'লে অসমীয়া পেট। অসমীয়া মানুহৰ এই পেটডাল লাগিবই বন্ধুসকল, এইটো নহ'লে চিনাকি নাই আমাৰ। বেছি পেট হওঁতে বেয়া হৈছেগৈ অসমীয়া, বুজি পাইছেনে নাই? এই অসমীয়া পেট পুহি থাকোঁতে সমস্যাবিলাক কি হৈ আছে গম পাইছে? এই দৰ্শনকাৰীকেইটাক যদি মই পাওঁ দিনটা এটা কলিজা আনি মই ভাজি খাম বুলি ক'লোঁ বন্ধুসকল। ধন্যবাদ বন্ধুসকল। তো আজিলৈ মানে ধন্যবাদ।